हाय गाइज अस्सलाम वालेकुम नमस्कार आपनालोक केने आछे आमार बर्तमान भाले एतिया समय होइसे रातिपुৱাৰ 10:30 आमी ब्रेकफास्ट करिलु करि एतिया मयनार লগত অকমান খেলিছো ময়না মানে আমাৰ বেটাজনৰ কথা কৈছো তাৰ লগত আমি অলপ খেলিছো তাৰ লগত যদি আমি নেখেলো হি আমনি কৰে অলপ সময় তাৰ লগত খেলিব লাগে তাৰ পাছত হি অকলে খেলে আকৌ অলপ সময় আমি তাৰ লগত লাগিব লাগে দিনটো এনে ধৰণে পাৰ হৈ যায় এয়া দেখিছে আজি অৱশ্যে বতৰটো বৰটা ভাল নহয় হেতু কাৰণে তাক আজি মালিশ কৰা নাই নহলে মালিশ কৰো আৰু মালিশ কৰি গা ধুৱাই দিও অৱশ্যে গা আজিও ধুৱাই দিম কিন্তু মালিশে নকৰো দেখিছে তাৰ পাছত আহিলো আগফাললে আৰু আগফালে দেখিছে বৰষুণ দি আছে এটো কাৰণে বেটাৰ কাপোৰবিলাক মই ষ্টেনতে ভিতৰত মেলি দিছো হেয়া দেখিছে আৰু আমাৰ কাপোৰবিলাক বাহিৰত মানে গেৰেজত মেলি দিছো আৰু ভিতৰটো অলপ চলপ ৰছী বান্ধি মেলিছো এয়া দেখিছে বতৰ একেবাৰে বেয়া এইকেইদিন এয়া বেটাক অকনমান লৈ লৈছো আৰু একেৰাহে খেলিও নাথাকে অলপ কুছতো লব লাগে দেখিছে বাহিৰলে আহি তাক ফুল চুলবোৰ দেখাবলৈ আহি খুব ভাল পায় ভিতৰতে অকল খেলি ভাল নাপায় বাহিৰলে আহিব লাগে অকনমান যেহেতু ডাঙৰ হৈছে এয়া দেখিছে এইফালে আমাৰ ইয়াৰ ৰজনীগন্ধা ফুলিছে মই বেলেগ দিন আপোনালোকক দেখাম বাৰু আৰু এইফালে হালধীয়া এই ফুলজোপাৰ নামটো অৱশ্যে নাজানো এজোপাও ফুলিছে দেখিছে দেখিছে বেটা হ'বৰ কাৰণে মই মেট্ৰেছখন ইয়াতে পাৰি দিও আৰু আমি সকলোৰে খেলাও তাক আৰু এতিয়া বেটাৰ ঠাইত মাখে শুই আছে আৰু তাৰ পাছত মই আহিলো কিচেনলে দুপৰীয়াৰ কাৰণে মই বনাইছো দালি বেঙেনা আলু সবজি আৰু কচুথুৰৰ এটা ৰেচিপি যেটো মই আপোনালোকক দিম অৱশ্যে হয়তো সকলোৱে জানে তথাপিতো যি সকলে মই বনোৱাৰ ধৰণে নবনাই তেওঁলোকে এদিন তেনে ধৰণে বনাই খাই চাব খাবলৈ খুব টেষ্টি হয় এয়া দেখিছে কচুখিনি মই এনে ধৰণে কাটি লৈছো আৰু এয়া হৈছে সৰু বিলাহী ঘৰৰে হয় আৰু কচুখিনি কাটি অলপ সময় তিয়াই থৈছো আৰু তাত দিমিয়া শুকান বোমলা মাছ দেখিছে এইবিলাক কাটিবলৈ আছে আৰু পিয়াজ আদা ৰসুন এইবিলাক দিম আৰু দেখাম বাৰু আপোনালোকক বেটাক লৈ থাকোতে বেটা কুছতে হৈ গল আৰু এতিয়া মই মাকৰ ওচৰত শুৱাই দিছোহি আৰু মই এতিয়া ভাত তৰকাৰী বনাই লওঁ আপোনালোকক দেখাম কি কৰো আপোনালোকে তেনেহলে ভিডিওটো স্কিপ নকৰাকৈ চাই যাওক
তাৰ পাছত মই পুনৰ কিচেনলৈ আহিলোঁ আৰু দুপৰীয়াৰ কাৰণে ভাত বনাবলৈ লৈছোঁ আৰু চাউলখিনি তিয়াই লৈছোঁ। এয়া দেখিছে উতলা পানী মই দি দিওঁ, কাৰণ মই ভাত বনাওঁ কুকাৰত আৰু কুকাৰত বনালে জানেই মাৰ কাঢ়িব নোৱাৰে, সেইটো কাৰণে মই উতলা গৰম পানী দি তিয়াই থওঁ আৰু তাৰ পাছত ভাত বনাওঁ। আৰু এয়া দেখিছে কচু অৱশ্যে কচু থুৰবিলাকহে লৈছোঁ। এয়া দেখিছে কচু থুৰ হয়, এইবিলাক ভাল ধৰণে বাছি ল'লোঁ আৰু অলপ সময় পানীত তিয়াই থৈছিলোঁ আৰু এতিয়া ধুই লৈছোঁ। আৰু এতিয়া কচুখিনি মই এখন কেৰাহীতে দেখিছে দি দিম। তাত মই দিম নিমখ আৰু ঢাকনখন লগাই 5 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এয়া দেখিছে 5 মিনিটৰ পাছত মই এয়া কেৰাহীৰ মুখনিখন দাঙি চাইছোঁ, তো পানী অকণমান আছে, প্ৰায় শুকাইছে। এয়া দেখিছে প্ৰায় শুকাই গৈছে। এতিয়া মই কচুখিনিৰ ওপৰতে এয়া দেখিছে বিলাহীখিনি দি দিছোঁ আৰু তাৰপিছত পুনৰ 5 মিনিটৰ কাৰণে ঢাকনখন লগাই দিম। এয়া দেখিছে আমাৰ ঘৰৰে জলকীয়া হয়, বাৰীত লাগিছে। মই আমাৰ বাৰীখন কেতিয়াবা দেখাম বাৰু, বৰ বেছি ডাঙৰ বাৰী নহয়, সৰু হয়। আৰু এই জলকীয়াখিনিও দিম, কিন্তু এতিয়া নহয়, কাৰণ সৰু বেটিয়ে জলকীয়া খাব নোৱাৰে। তাইখিনি কাঢ়ি থ'ম, তাৰপাছত মই আমাৰ কাৰণে জলকীয়া দি দিম। পুনৰ মই কেৰাহী মুখনিখন দাঙি লৈ চালোঁ। এয়া দেখিছে পানী প্ৰায় শুকাই গৈছে আৰু মই তাত দি দিছোঁ ৰচুনৰ পেষ্ট। দেখিছে ৰচুনৰ পেষ্টখিনি দিয়াৰ পাছত অলপ সময় এনেধৰণে লৰাই দিম আৰু তাৰপাছত আনফালে মই এয়া দেখিছে ফ্ৰাই পেনখন গৰম কৰি লৈছোঁ আৰু এয়া বোমলা মাছ, শুকান বোমলা মাছ ভাল ধৰণে ধুই ল'লোঁ আৰু এতিয়া মই এই ফ্ৰাই পেনত অলপ দিম মিঠাতেল আৰু তাতে মই মাছখিনি ভাজি ল'ম। এয়া দেখিছে মাছখিনি ফ্ৰাই কৰা অলৰেডি হৈ গৈছে আৰু এতিয়া মই তাৰ ওপৰত দি দিম কচুখিনি, যিখিনি কচু মই বইল কৰি লৈছিলোঁ। এয়া দেখিছে তাৰ পানীখিনি একেবাৰে শুকাই গ'ল আৰু এতিয়া মই ইয়াত কচুখিনি দি দিম। এয়া দেখিছে আমাৰ কাৰণে মই জলকীয়াখিনি কাটি ল'লোঁ আৰু সেয়া আমাৰ কাৰণে। ইফালে সেয়া দেখিছে ফ্ৰাই পেনখনতে মই ভাগ কৰি থৈছোঁ, ইফালে সেয়া সৰু বেটিৰ কাৰণে জলকীয়া নিদিয়াকৈ বনাইছোঁ আৰু আনফালে এয়া আমাৰ জলকীয়া দি দিছোঁ আৰু অলপ সময় এনেধৰণে ভাজি কচুত যিখিনি পানী ওলাব, পানী অৱশ্যে প্ৰায় শুকাই গৈছে আৰু অলপ শুকুৱাই দিব লাগে, তেতিয়া খাই বেছি টেষ্টি লাগে। আৰু মই সৰু বেটিখিনি নমাই থ'লোঁ, এয়া দেখিছে আৰু আমাৰখিনি পুনৰ মই অলপ ভাজি দিছোঁ, কাৰণ জলকীয়াখিনি অলপ সিজিব লাগিব, যিহেতু কেঁচা জলকীয়া মই পিছত দিছোঁ। এয়া দেখিছে এয়া হৈ গৈছে আমাৰ কচু ভাজি। এনেধৰণে আপোনালোকেও এদিন বনাই খাই চাবচোন, খাবলৈ খুব টেষ্টি হয়। বিশেষকৈ শুকান মাছ যদি দি দিয়া হয় তাত খুব ভাল হয় খাবৰ কাৰণে। ভাত তৰকাৰী বনাই মই গা ধুই ল'লোঁ আৰু এতিয়া মই বেটাক ধুৱাবলৈ লৈছোঁ আৰু
বেটিকো কৈছোঁ তুমি ধুই লোৱা, তাৰপাছত সৰু বেটিয়ে ধুব। এতিয়া মই বেটাক ধুৱাই লওঁ। অৱশ্যে মূৰ নোধোৱা, সুদা গাটোহে ধুৱাই দিম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পায় জনাব, আৰু যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমেই পাব। অৱশ্যে মই বহুত দিন তেনেধৰণে ভিডিঅ' দিব পৰা নাই। ঘৰত এয়া দেখিছেই, কামতেই ব্যস্ত হৈ থাকোঁ আৰু বেটাৰ লগত খেলা ধূলা কৰোঁতে টাইমবিলাক গুচি যায়। আৰু ভিডিঅ' প্ৰায় অৱশ্যে বনাওঁ, কিন্তু এডিটিং কৰিবলৈ সময় নহয়। আজি এই ভিডিঅ'টো লৰালৰিকৈ তেনেধৰণে এডিটিং কৰি দিলোঁ। বেটাক গা ধুৱাই কোচত লোৱাৰ পিছত তাৰ টোপনি আহিলে আৰু তাক শুৱাই দিলোঁ। আৰু এতিয়া আমি দুপৰীয়া ভাত খাবলৈ লৈছোঁ। দুপৰীয়াৰ ভাত আপোনালোকে দেখিলেই, শুকান মাছ দি কচু ভাজিছিলোঁ আৰু বেঙেনা আলু চব্জি, তিয়ঁহৰ চালাড, নেমু আৰু দালি। তেনেহ'লে আমি ভাতটো খাই লওঁ, আপোনালোকে হয়তো খালে। তেনে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আল্লাহ হাফিজ।